ছাত্ৰ ছাত্ৰীসকল আজিৰ ক্লাছত তোমালোকৰ শিকাম ক্লাছ 10ৰ অনুশীলনী 8.3 এক নম্বৰত কি আছে মান নিৰ্ণয় কৰিব দিছে এইকেইটা যিকেইটা আছে এইকেইটা আমি মান নিৰ্ণয় কৰিব লাগে তাৰ আগতে ইয়াত যিকেইটা সূত্ৰ আছে 6টা সূত্ৰ আছে এই সূত্ৰকেইটা তোমালোকে মুখস্থ কৰি ল'বা তেতিয়াহে তোমালোকে এইবিলাক অংক কৰিব পাৰিবা সহজতে গতিকে এক নম্বৰত চোৱা sin 80 ডিগ্ৰী divided by cos 72 degree sin 18 degree divided by cos 72 degree আছে এতিয়া সো ইয়াতে sin আছে ওপৰত তলত আছে cos ইয়াৰ পৰা যিকোনো এটা আমি চেঞ্জ কৰিম তাৰ পিছত কটাকটি যাব চাবা আমি যদি ওপৰটো চেঞ্জ কৰো আমি ওপৰটো কেনেকৈ লিখিম sin 90 minus 90 ৰ পৰা কিমান মাইনাস কৰিলে 18 পাম 72 যদি আমি মাইনাস কৰো তেতিয়া আমি 18 পাম আৰু তলত কি আছে cos 72 এইবিলাক অংক সদায় 90 ডিগ্ৰীৰ লগত কম্পেয়াৰ কৰিব লাগে চোৱা এইফালে গোটেই গেটা 90 ডিগ্ৰী আছে গতিকে 90 ডিগ্ৰীৰ লগত সদায় মাইনাস কৰিবা এতিয়া sin 90 এইখিনি আমি কি লিখিব পাৰো sin 90 minus 72 এইখিনি sin 90 minus a আছে তাৰ মানে আমি এটো কি লিখিব পাৰো cos a লিখিব পাৰো cos এর মান ইয়াতে কিমান আছে 72 গতিকে আমি কি লিখিম cos 72 তলত কিমান আছে 72 ডিগ্ৰী তলত আছে তেতে cos হ'ব cos 72 গতিকে দুইটাই cos 72 হল গতিকে আমি এটো কাটাকাটি কৰিব পাৰো কাটাকাটি কৰিলে কিমান হ'ব 1 হ'ব এটো आंसर 1 হ'ব বুজিছা না এতিয়া আইছো প্ৰশ্ন নম্বৰ 2 লৈ চোৱা 2 আছে tan 26 degree cot 64 degree আগৰটো নিচিনা আমি যিকোনো এটা চেঞ্জ কৰিম tan চেঞ্জ কৰো tan আমি কেনেকৈ লিখিব পাৰো tan 90 ডিগ্ৰী পৰা কিমান মাইনাস কৰিলে 26 হ'ব 64 মাইনাস কৰিলে 26 হ'ব ঠিক আছে তলত আছে cot 64 ডিগ্ৰী এতিয়া আমাৰ সূত্ৰ অনুযায়ী আমি কি লিখিব পাৰো tan 90 ডিগ্ৰী মাইনাস a ইকুয়াল টু cot a গতিকে ইয়াতে এর মান কিমান আছে 64 আছে গতিকে আমি cot এর মান কিমান 64 ডিগ্ৰী এনেকৈ লিখিম তলত কি আছে cot 64 ডিগ্ৰী গতিকে এটো কাটাকাটি গল থাকিল কিমান 1 গতিকে একৰ आंसर দুইৰ आंसर হ'ব 1 দুই নম্বৰত আছে cos 48 ডিগ্ৰী মাইনাস sin 42 ডিগ্ৰী গতিকে আউটৰ নিচিনা আমি কি কৰিম যিকোনো এটা চেঞ্জ কৰিম আমি ফাৰ্ষ্টটো চেঞ্জ কৰিছো cos 90 ডিগ্ৰী পৰা কিমান মাইনাস কৰিলে 48 ডিগ্ৰী হ'ব 42 মাইনাস কৰিলে 48 হ'ব এইখিনিৰ ভ্যালু আৰু এইখিনিৰ ভ্যালু একে হ'ব লাগিব এটিয়া শৰ্ত আৰু ইয়াতে 90 ডিগ্ৰী হলেহে আমি সূত্ৰমতে বহাব পাৰিম তেতিয়া মাইনাস কি আছে sin 42 ডিগ্ৰী আছে গতিকে cos 90 ডিগ্ৰী সূত্ৰটো কি আছিল cos 90 ডিগ্ৰী মাইনাস a ইকুয়াল টু কি লিখিব পাৰো sin a মানে 42 ডিগ্ৰী এইবিলাক ডিগ্ৰী চিহ্নটো দি দিবা মাইনাস ইয়াতে কি আছে sin 42 ডিগ্ৰী গতিকে sin 42 ডিগ্ৰীৰ পৰা sin 42 ডিগ্ৰী মাইনাস কৰিলে কিমান হ'ব 0 হ'ব গতিকে এটো आंसर 0 হ'ব 4 নম্বৰত দিয়া আছে cosec 31 ডিগ্ৰী মাইনাস sec 59 ডিগ্ৰী ইয়াৰে যিকোনো এটা আমি চেঞ্জ কৰিম cosec আমি কি লিখিব পাৰো 90 ডিগ্ৰী মাইনাস কিমান মাইনাস কৰিলে 31 ডিগ্ৰী হ'ব 59 ডিগ্ৰী মাইনাস কৰিলে 31 ডিগ্ৰী হ'ব ঠিকতে ঠিকই ৰাখিম sec 59 ডিগ্ৰী ঠিক এখিনি হল এতিয়া cosec 90 ডিগ্ৰী সূত্ৰটো আমাৰ কি আছিল এইটো সূত্ৰ গতিকে এখিনি সমান কি লিখিব পাৰো sec a এর মান হল 59 ডিগ্ৰী তে sec এর মান হল 59 ডিগ্ৰী মাইনাস sec 59 ডিগ্ৰী গতিকে sec 59 ডিগ্ৰীৰ পৰা sec 59 ডিগ্ৰী গলে কিমান থাকিব 0 থাকিব গতিকে এটোৰ आंसर 0 এতিয়া আইছো প্ৰশ্ন নম্বৰ 2 লৈ প্ৰশ্ন নম্বৰ 2 দি আছে দেখুৱা যে এক নম্বৰত tan 48 ডিগ্ৰী tan 23 ডিগ্ৰী tan 42 ডিগ্ৰী tan 67 ডিগ্ৰী ইকুয়াল টু 1 এইখিনি আমাৰ দেখাব লাগে গতিকে আমি এনেকৈ লিখি লম যেটো প্ৰমাণ কৰিব লাগে লেফট হ্যান্ড সাইডটো আমি লম যদি লেফট হ্যান্ড সাইড 1 ওলাই তেনেহলে এটো দেখুৱা হল গতিকে লেফট হ্যান্ড সাইডত আমি এনেকৈ লিখি লম যে লেফট হ্যান্ড সাইডত এখিনি আছে এতিয়া চোৱা
tan 48 ডিগ্ৰী ইয়াতে tan কেইটা আছে 1 2 3 4 চাৰিটা আছে গতিকে চাৰিটাৰ পৰা দুটা আমি চেঞ্জ কৰিম যিকোনো দুটা এতিয়া যিকোনো দুটা কোন দুটা চেঞ্জ কৰিম হেতু লক্ষ্য কৰিব লাগিব আমি চাব লাগিব যে এই কোণ যেটো আছে এই কোণ দুটা কোণ যোগ কৰিলে 90 ডিগ্ৰী হয় 48 ডিগ্ৰী ইয়াতে আছে আৰু 42 ডিগ্ৰী আছে এই দুটা যোগ কৰিলে কিমান হয় 90 ডিগ্ৰী হয় গতিকে এই দুটাৰ পৰা আমি কি কৰিম এটা চেঞ্জ কৰিম গতিকে আমি ফাৰ্ষ্টটো চেঞ্জ কৰিছো tan 90 ডিগ্ৰী মাইনাস 90 ডিগ্ৰীৰ পৰা কিমান মাইনাস কৰিলে 48 ডিগ্ৰী হ'ব 42 ডিগ্ৰী মাইনাস কৰিলে 48 ডিগ্ৰী হ'ব বুজিছা না এতিয়া tan 23 ডিগ্ৰী আৰু ইয়াতে 67 ডিগ্ৰী এই দুটা যোগ কৰিলে আমি 90 ডিগ্ৰী পাম গতিকে এই দুটাৰ পৰা যিকোনো এটা আমি চেঞ্জ কৰিব লাগিব আমি কি কৰিম এইটো চেঞ্জ কৰিম গতিকে এইটো আমি একেই ৰাখিম tan 23 ডিগ্ৰী এই দুটাৰ পৰা এইটো চেঞ্জ কৰিছে গতিকে এইটো ঠিকই ৰাখিব লাগিব tan 42 ডিগ্ৰী এতিয়া এইটো আমি চেঞ্জ কৰিম tan 90 ডিগ্ৰী মাইনাস কিমান 23 ডিগ্ৰী আমি এইটো চেঞ্জ কৰিলো ঠিক আছে এতিয়া tan 90 ডিগ্ৰী মাইনাস 42 ডিগ্ৰী ইকুয়াল টু কি লিখিব পাৰো cot 42 ডিগ্ৰী এটা আমাৰ সূত্ৰৰ মতে লিখিলো এতিয়া আমি এইটো ঠিকই ৰাখিম tan 23 ডিগ্ৰী এইটো আমি এনেকৈ ৰাখিম tan 42 ডিগ্ৰী এইটো কি হ'ব চেঞ্জ হৈ যাব কি হ'ব cot 23 ডিগ্ৰী গতিকে এইখিনি পালো আমি এতিয়া চোৱা আমি cot 42 ডিগ্ৰী আমি কেনেকৈ লিখিব পাৰো 1/tan 42 ডিগ্ৰী লিখিব পাৰো এইটো সূত্ৰৰ মতে কিন্তু সূত্ৰৰ মতে আমি এনেকৈ লিখিব পাৰো এতে tan 23 ডিগ্ৰী আছে সিধা সিধি ৰাখি দিলো tan 42 ডিগ্ৰী এইটো ৰাখিলো এতিয়া cot আমি কেনেকৈ লিখিব পাৰো 1/tan 23 ডিগ্ৰী এনেকৈ আমি লিখিব পাৰো সূত্ৰৰ মতে এতিয়া চোৱা tan 42 ডিগ্ৰী tan 42 ডিগ্ৰী এইটো আমি কাটাকাটি কৰিব পাৰো tan 23 ডিগ্ৰী আছে ইয়াতে tan 23 ডিগ্ৰী আছে কাটাকাটি কৰিব পাৰো থাকিল কি 1 কিন্তু আমাৰ ৰাইট সাইডত 1 আছে গতিকে মিলি গল ঠিক আমি এনেকৈ লিখিব পাৰো লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড হল প্রুফড এনেকৈ তলত লিখি দিব প্রুফড বুলি এতিয়া আইছো 2 নম্বৰ 2 নম্বৰত আছে cos 38 ডিগ্ৰী cos 52 ডিগ্ৰী মাইনাস sin 38 ডিগ্ৰী sin 52 ডিগ্ৰী ইকুয়াল টু 0 দেখাব লাগে গতিকে আমি এনেকৈ লিখিলাম যে লেফট হ্যান্ড সাইড ইকুয়াল টু এইখিনি লিখিলাম এইখিনি সমান সমান যদি আমি 0 দেখাব পাৰো তেনেহলে প্ৰমাণিত হৈ গল গতিকে আগৰটোৰ নিচিনাই আমি কি কৰিম এই দুটা যোগ কৰিলে চোৱা 90 ডিগ্ৰী হয় গতিকে আমি যিকোনো এটা চেঞ্জ কৰিম গতিকে আমি ফাৰ্ষ্টটো চেঞ্জ কৰিছো ফাৰ্ষ্টটো চেঞ্জ কৰিলে কি হয় যে cos 90 ডিগ্ৰী মাইনাস 52 ডিগ্ৰী 90 ডিগ্ৰীৰ পৰা 52 ডিগ্ৰী বাদ দিলে কিমান হয় 38 ডিগ্ৰী হয় গতিকে এখানে লিখিব পাৰো এতিয়া cos 52 ডিগ্ৰী আছে লিখিলো এতিয়া ইয়াৰ পৰা আমি এটা চেঞ্জ কৰিম যিকোনো এটা চেঞ্জ কৰিম আমি প্ৰথমটোৱে চেঞ্জ কৰিছো sin 90 ডিগ্ৰীৰ পৰা 52 ডিগ্ৰী যদি বাদ দিও 38 ডিগ্ৰী হয় গতিকে 52 ডিগ্ৰী বাদ দিলো কিমান হল 38 ডিগ্ৰী গতিকে কি থাকিল মানটো তে sin 52 ডিগ্ৰী সিধা সিধি লিখি দিলো এতিয়া এইটো সূত্ৰৰ মতে কি হ'ব চেঞ্জ হ'ব sin 52 ডিগ্ৰী হৈ যাব বাকি ইয়াতে আছে cos 52 ডিগ্ৰী হল মাইনাস sin 90 ডিগ্ৰী মাইনাস 52 ডিগ্ৰী তো চেঞ্জ হয় কি হ'ব cos 52 ডিগ্ৰী ইয়াতে থাকিল sin 52 ডিগ্ৰী এতে কি আছে sin 52 ডিগ্ৰী cos 52 ডিগ্ৰী cos 52 ডিগ্ৰী sin 52 ডিগ্ৰী গতিকে এটো আমি কাটাকাটি যাব এটো আমি কাটিব পাৰো থাকিল কি 0 গতিকে এটো আমাৰ आंसर হ'ব গতিকে দুই आंसर এটো তলত এটা লাইন কৰিবা যে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড
কাৰণ ৰাইট হেণ্ড ছাইডত আমাৰ কি আছিল 0 আছিল এইটো 0 ওলাই গৈছে গতিকে এই দুটা সমান সমান হৈছে গতিকে এতিয়া আমি প্ৰুভড বুলি লিখি দিম এটি আমাৰ এনসার